নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি মই আছোহি আসলে বন্ধু এজনৰ ৰুমত যোৰহাটত আছোহি আৰু আজি মই আপোনালোকক অকিয়া পাকঘৰৰ কথা কম। পাকঘৰ কি হয়নো তেন্তে ভিডিঅ'ৰ লগত জড়িত থাকক মই কৈ আছো। অকিয়া পাকঘৰ হৈছে তেওঁলোকে কি কৰিছে থলুৱা খাদ্যসমূহ কম দামত আপোনালোকৰ ঘৰত হোম ডেলিভাৰী দিছে আৰু আপুনি যদি মন পছন্দৰ থালিখন অৰ্ডাৰ কৰিম বুলি ভাবিছে তেন্তে অকিয়াৰ পৰা আপোনালোকে পাকঘৰত অৰ্ডাৰ কৰিব পাৰে আৰু বৰ্তমান অকিয়া পাকঘৰৰ ডেলিভাৰী পইণ্ট হৈছে যে লোকেশ্যনটো হৈছে যে যোৰহাটৰ বিভিন্ন পইণ্টত তেওঁলোকে দি আছে আৰু তেওঁলোকে ক'ৰ পৰা যোগান ধৰিছে হৰগৰি কমপ্লেক্স যোৰহাটৰ পৰা তেওঁলোকে যিখিনি খাদ্য বনায় তাৰ পৰা তেওঁলোকে ডেলিভাৰী কৰে আৰু মই যেতিয়া অৰ্ডাৰ কৰিছোঁ আৰু এইখন থালি আপোনালোকৰ আগত মই দেখাই দিম শ্বেয়াৰ কৰি দিম আৰু যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটো আপোনালোকে যোগাযোগ কৰিব পাৰে। বহুত টেষ্টি বনায় আৰু নিজৰ ঘৰত খোৱা নিচিনা লাগি গ'ল। ফুড জাতীয় আচলতে প্ৰভাইড কৰে তথাপি আপোনাৰ মেনুখন দি দিম যিটো মেনুখনত যিখিনি আছে সেইখিনি আপোনাৰ ৰেট লিখা আছে। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে অৰ্ডাৰ কৰে তেন্তে স্পেচিয়েল এটা ডিছকাউণ্ট তেওঁলোকে দিম বুলি কৈছে আৰু মই আপোনালোকৰ আগত সেইকাৰণে শ্বেয়াৰ কৰি দিছোঁ কথাখিনি আৰু মোৰ সঁচাকৈ ভাল লাগিলে। এনেকুৱা নহয় যে মই প্ৰমোশ্যন কৰা ক্ষেত্ৰতে এইটো কৈছোঁ তেনেকুৱা নহয়। আৰু ৰাতিৰ কাৰণে মই ভাতেই অৰ্ডাৰ কৰিলোঁ আৰু লগতে মই এগ কাৰী অৰ্ডাৰ কৰিছোঁ। মই স্ক্ৰীনত আপোনালোকক দেখাই দিছোঁ আৰু থালিখনত কি আছে আপোনালোকৰ আইটেম একদম ঘৰুৱা খাদ্য চাওক। কোনো ধৰণৰ মছলা ইয়াত বিশেষ মছলা নাই আৰু আগত মই শ্বেয়াৰ কৰি দিছোঁ আৰু লগতে এইফালে অলপ কাৰীত অলপ মছলাটো দিবই লাগিব। চ' এইখিনি নৰ্মেল মছলা ইউজ কৰিছে তেওঁলোকে কোৱা মতে আৰু এইখিনি এগ কাৰী হয়। আজি মই এগ ইউজ কৰিম আৰু এইখিনি আছিলে বিশেষ আৰু আপোনালোকে যদি ভাবিছে তেন্তে মই মেনুখন যিখন শ্বেয়াৰ কৰিছোঁ তাত আপোনালোকে অৰ্ডাৰ কৰক আৰু ঘৰুৱা খাদ্যসমূহৰ আনন্দ লওক। তেন্তে আজিলৈ ভিডিঅ'টো ইমানে সমাপ্ত কৰিছোঁ আৰু পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে। আৰু আজিৰ ভিডিঅ'টো বিশেষ একো নাছিলে আৰু মই আপোনালোকক এটা বস্তু দেখাই আছোঁ ৰ'ব। মোৰ বন্ধুজনক বেলেগ এদিন আপোনালোকক চিনাকি কৰাই দিম। তেওঁ আচলতে প্ৰিপেৰেশ্যন কৰি আছে এইখিনি চাওক ভালধৰণে প্ৰিপেৰেশ্যন কৰি আছে। কিহৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে এইখিনি মই দেখাম আৰু আপোনালোকে অকিয়া পাকঘৰৰ পৰা যদি ভাবিছে তেন্তে অৰ্ডাৰ কৰক। স্পেচিয়েল ডিছকাউণ্ট চলি আছে আপোনালোকৰ কাৰণে। আপোনালোকে ডাইৰেক্ট ক'ব যে ময়ূৰ দা ভিডিঅ' চাই আহিছোঁ বা ময়ূৰৰ ভিডিঅ' চাই আহিছোঁ আপোনালোকে কি ডিছকাউণ্ট আছে কওক আৰু ৰেটটো ইমানটো দেখিছেই গতিকে কি ডিছকাউণ্ট দিয়ে তাৰ ওপৰঞ্চি তেন্তে মোক কমেণ্ট কৰি জনাব যে অৰ্ডাৰ কৰিলোঁ খাই কেনেকুৱা। আচলতে মই প্ৰমোশ্যন কৰাই নহয় উদ্দেশ্য নহয় আপোনালোকক কৈছোঁ যে সঁচাকৈ ভাল লাগিলে থালিখন সেইবাবে আপোনালোকৰ আগত মই প্ৰমোশ্যন এটা কৰি দিলোঁ। তেন্তে বাই বাই।